বুধবাৰে বিয়লি 3মান বজাত ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজিত এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স চমুকৈ APHLC দলৰ সভাপতি জে কাঠাৰে সাংবাদিকক অপদস্থ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবে। উল্লেখযোগ্য যে যোৱা 19 আগষ্টত APHLC দলৰ এক প্ৰতিবাদী শোভাযাত্ৰাত APHLC দলৰ সভাপতি জে কাঠাৰৰ সাক্ষাৎকাৰ লৈ থাকোতে জে কাঠাৰে সাংবাদিক ছাৰ ইমতিছৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ ওলোটাকৈ সাংবাদিকগৰাকীক তুমি বংগ সেনা বুলি অপদস্থ কৰিছিল। সাংবাদিকগৰাকী প্ৰবল অপমান বোধ কৰি বিষয়টোৰ সন্দৰ্ভত জিলা প্ৰেছ ক্লাবত আপত্তি জনায়। সেয়ে আজি জিলা প্ৰেছ ক্লাবত সভাপতি দিগন্ত তয়নৰ পৌৰোহিত্যত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ভৱিষ্যতে পুনৰ এনে কাৰ্য APHLC দলৰ সভাপতিগৰাকীয়ে পুনৰাবৃত্তি কৰিলে APHLC যিকোনো কাৰ্যসূচী বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে জিলা প্ৰেছ ক্লাবৰ সম্পাদক দেৱজ্যোতি বৰাই। APHLC দলৰ এটা প্ৰচেছন আছিলে ডিফু চহৰৰ মাজেদি প্ৰচেছন এটা আছিলে তেওঁলোকৰ বিভিন্ন দাবীত এই প্ৰচেছনটো বিৰলাৰ পৰা আহি DC অফিচত মেমৰেণ্ডাম দি শেষ কৰাৰ কথা আছিলে। সেই শেষ কৰি মেমৰেণ্ডাম দিওঁতে DC অফিচত আমাৰ সতীৰ্থ সাংবাদিক ছাৰিম টিছু সহ বহুত কেইজনে বাইক লৈ আছিলে APHLCৰ প্ৰেছিডেণ্ট জে আই কাঠাৰৰ পৰা। জে আই কাঠাৰে বাইক দিওঁতে আমাৰ সাংবাদিকে কৰা কুৱেশ্যনৰ উত্তৰ নিদি আমাৰ সাংবাদিকজনক বাৰম্বাৰ তুমি বংগ সেনাৰ মানুহ বুলি কোৱা আমি পৰিলক্ষিত হৈছে। আৰু ছাৰিম টিছু আমাৰ এজন সদস্য আৰু তেওঁ আমাক এটা ৰিটেন কমপ্লেইন দিয়ে তেওঁ অপমান বোধ কৰিছে এই গোটেই কাৰবাৰটোত আৰু তেওঁ অপমানিত হৈ তেওঁ ইয়াৰ বিষয়ে আমাক এই সন্দৰ্ভত এটা মানে ৰিজলিউশ্যন লৈ আমাক মানে তেওঁক এটা হেৰি দিবলৈ আমাক আহ্বান জনাইছিলে তেওঁক এটা ন্যায় দিবলৈ। গতিকে আমি সেই সন্দৰ্ভত আজি আমি ইয়াত এখন ইমাৰ্জেঞ্চি মিটিং কল কৰিলোঁ আৰু আমি এপিল কৰিছোঁ অকল জে আই কাঠাৰকেই নহয় লাগে আমাৰ কুৱেশ্যনৰ উত্তৰ নিদিব আপুনি দিব বিচৰা নাই নিদিব উত্তৰটো আপুনি ইগন'ৰ কৰিব পাৰিলেহেঁতেন কিন্তু আমাক আপোনালোকে ৰাজহুৱাভাৱে এনেকৈ অপমানিত নকৰিব কাৰণ আমি বিপদত আপোনালোকক আমি বহুতবাৰ আমি আপোনালোকৰ প্ৰগ্ৰাম কভাৰ কৰিব যাওঁ লাঠি খাওঁ তাৰ কাৰণে আমি পুলিচৰ মাৰ খাওঁ আমি লাঠি খাওঁ পাব্লিকৰ কমেণ্ট শুনো আৰু আমাকে যদি আপোনালোকে তেনেকুৱা ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ এই প্ৰগ্ৰাম বয়কট কৰিবলৈ আমি বাধ্য হ'ম। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট আছাম টাইমছ পোষ্ট।